দোস্ত গুড মৰ্নিং। আজি আপোনালোকক নতুন এটা ব্লগলৈ আকৌ স্বাগতম জনালোঁ। আৰু আজি ব্লগটো বহুত কামে বনাই ষ্টাৰ্ট হ'ব আজি, কাৰণ মেজিটো বনাম বুলি ভাবিছোঁ। মেজিটো আৰু এই ঘৰতে ওলকচু এটা খান্দি আছোঁ, তাকে দেখুৱাওঁ চাব পাৰিছোঁ। আৰু কি কৰোঁ তাকে দেখুৱাম। বেংকলৈ যাবলগীয়া হ'ব পাৰে, বেংকলৈ যোৱা কথা আছে, তাকে দেখুৱাই আছোঁ, চাই থাকক বস্তু। আৰু এটা স্পেচিয়েল বস্তু আছে, আপোনাৰ ভিডিঅ'টো চাই থাকক, দেখুৱাই আছোঁ। এতিয়া যে বিহু পাওঁ অৱস্থাতে কি যে বতৰটো কৰিছে আৰু নক'ব আৰু। এই কি হেমেৰা কৰিলে, ৰাতিপুৱা 3টাৰ পৰা বৰষুণ দি আছে, গোটেই খৰি চৰিবিলাক একদম পুৰা তিতি পিনি অৱস্থা নাইকিয়া হ'ল। এতিয়া তাকে ৰ'দটো দিলে ভাল আছিলে, কি হয় বা এতিয়া তাকে চাওঁচোন। বতৰটো দেখিছেনে কেনেকুৱা অৱস্থা হৈ আছে, আৰু এটুপ দুটুপ দিয়ে আছে, কি বা হ'ব এতিয়া। আৰু এটা কাম ওলালে, গেটলৈ যাবলগীয়া হ'ল। পাপা ভাগৰ কিবা বোলে 3 নম্বৰ ভেকচিন দিছে, আকৌ 3 নম্বৰ বুলি আকৌ ভেকচিন এটা ওলাইছে নি নতুনকৈ। চ' গৰম নাপাওঁ, তাকে চাওঁগৈচোন। আৰু এটা ভেকচিন আহিছে বোলে, এই গেটলৈ গৈছোঁ, তাতে দি আছে বোলে, চাওঁগৈচোন কি হয়। ত' কমেণ্টত জনাব কোনে কোনে 3 নম্বৰ ভেকচিনটো ল'লে। আমাৰো আহিব চাগে আৰু ল'ব লাগিব 3 নম্বৰ ভেকচিন, আকৌ এটা ভেকচিন। আৰু 3 নম্বৰ 4 নম্বৰ বাঢ়ি বাঢ়ি গৈ থাকিব যেন লাগিছে আৰু। ত' ইয়াত নিদিয়ে ভেকচিনটো, এই হস্পিটেলত দিব, তাকে যাওঁ, পাপাক লৈ যাব লাগিব। পাপা অলপ মানে শাৰীৰিক অসুস্থ হৈছে মানে, তাকে পাপাক লৈ যাব লাগিব। চ' ভিডিঅ'টো চাই থাকক। ওলকচুটো খান্দি হৈ গ'ল চাগে। এইটো চাওক, এইটো মই উলিয়াইছোঁ, এইটো আধা খান্দি গৈছিলোঁ দেই। এতিয়া এই মায়ে লাগি আছে, মই আকৌ এটা কামত যাব লাগিব যে। মা হৈছেগৈ নেকি? আৰু কিমান আছে? 1 কেজিমান আছে। আৰু কিমান কেজি হ'ব ক তই? এইটো 5-6 কিলোমান হ'ব নেকি? সেইটো 4 কেজিমান হ'ব ন? চ' চাই থাকক। মই এতিয়া এইখিনি লাগিব নোৱাৰোঁ, মই কচুটো খানা দেখাব নোৱাৰিম আপোনালোকক। চ' এতিয়া মই পাপাক হস্পিটেললৈ যাব লাগিব, ভেকচিনটো আছে ন, ভেকচিনটো ইম্পৰ্টেণ্ট। চ' পাপাক ভেকচিনটো লোৱাই পিনি মানে ভেকচিনটো লোৱা দেখুৱাই আছোঁ, চাই থাকক। ইয়াৰ ৰিয়া বাইদেউ আহি আছে, মাস্কটো পাই গৈছিলোঁ, মাস্কটো লৈ আহি আছে। আহা জল্দি আহা, মাস্কটো দিয়া দিয়া, মোৰখন দিয়া। আৰু কি পালা? আমাৰ কচু বিক্ৰী হ'লে দিছে নাই এইটো পইচা? এইয়া পইচা আহি গ'ল আমাৰ, কচু বিক্ৰী হ'লে। কেইটকা এইটো? 100 কেইটকা? 100 টকা। কেম্পৰ মেইন মেজিটো দেখুৱাইছোঁ, চাওক। এইটো ডাঙৰকৈ কৃষ্ণ আঙুলিখন নাপায়, আহিলে ভগৱান বস্তু, চৰি। এতিয়া চাই লওক, বেক কেমেৰা দি দেখুৱাইছোঁ। আমাৰ কেম্পৰ এইটোৱে মেইন মেজিটো। ৰাতিপুৱা খালি আমি আহিব নোৱাৰিম চাগে, আমাৰ নিজৰ এটা আছে যে। চ' এইটো পাপাহঁতি আহিব চাগে, পাপা মাহঁতি। আৰু ইয়াত বিহু হ'ব নেকি পা? বিহু হ'ব। আৰু সেই তাত দৈ চিৰা খুৱাব, দৈ চিৰাটো খাবলৈ আহিম চাগে। দৈ চিৰাটো তাত ডিলচিট কৰিলোঁ, ডিলচিটত দৈ চিৰাটো খাব আহিম। আৰু এইটোৱে মেজি, ভালকৈ এবাৰ চাই লওক। আমাৰ এই কেম্পৰ ওখ হৈছে দেই, আগতে ইয়াতকেনো ওখ হয়, আজিকালি অকণ সৰু কৰিলে। এই বস্তুবিলাক ইমান নেমানে ন, আজি বিহু চিহু আজিকালি কমেই হ'ল। পূজাটোতো আজিকালি ক'বলৈ দেখিবলৈ নাইকিয়া হ'ল, আৰু ক'বলৈ খতমেই হৈ যোৱা লেখীয়া হ'ল। অকল মানে আমাৰ দেৱী মাক অকল এনেকৈ পাতত খাব, আৰু বাকী আৰু দোকান চোকান নবহেই। চ' আজিকালি পূজাও ভাল নলগা হ'ল। বিহুটো বাৰু ভাল লাগিবই, কাৰণ বিহুটোতো মেইন ন, বিহুটো ফূৰ্তি কৰিবই লাগিব। আৰু এতিয়া আমি টেম্পু পাই গ'লোঁ, এয়া টেম্পুতে বহোঁ আৰু বঢ়িয়াকৈ টেম্পুতে যাওঁ আৰু। এতিয়া আমি কেম্পৰ হস্পিটেল পাই গ'লোঁ। চ' মাস্কখন প্ৰথম ধুনীয়াকৈ লগাই লওঁ। মাস্কখন মেইন, মাস্কখন লগাই দিলোঁ। কাৰণ মাস্কখন মেইন। মাস্ক চাস্ক লগাই গৈছোঁ, চাই থাকক। আৰু বেক চাইডে হস্পিটেল লগাইছোঁ, চাই থাকক। কেম্পৰ হস্পিটেল এইখনেই। আৰু বলক ভিতৰ চাইডটো দেখুৱাইছোঁ, কি আছে কি নাই। আৰু পাপাই এইটো অফিচতে কাম কৰে। এইটো এয়া আমি সোমালোৱে, আৰু এয়া ভেকচিন ইয়াতে দি আছে চাগে। এইটো ৰুমত মানুহবিলাক তাতে সোমাইছে। বহুত মানুহ আছে, দেখোন লাইন পাতিব লাগিব। এয়া কিমান মানুহ হৈছে দেখিছেনে? ভেকচিন অফিচটো, চ' নদখাওঁ। এয়া আমাৰ কেম্পৰ মানে ৰুমবিলাক, যোনবিলাক পেচেণ্ট থাকে, ইয়াতে পেচেণ্টবিলাক শুবলৈ দিয়ে। আজি কিবা চকী টকী লগাই দিছে, অকণমান ডাঙৰ মানুহ আহিব চাগে। সেইটোৱে। আৰু এটা ৰুম আছে, দেখুৱাইছোঁ, চাই থাকক। এইটো এটা ৰুম, ইয়াতে থাকে পেচেণ্টবিলাক, যাৰ বেমাৰ হয় মানে ইয়াতে। আৰু বেক চাইডটো এবাৰ দেখুৱাইছোঁ, চাই থাকক। এইটোৱে বেক চাইডটো, এইটোৱে বেক চাইডটো। দোস্ত আমাৰ পাপাৰ ভাগৰ ভেকচিন লৈ হৈ গ'ল। চ' এতিয়া আহিলোঁ। চ' ইমান দেখুৱাব নোৱাৰিলোঁ, মানে ডাঙৰ মানুহবিলাক বহি আছোঁ যে, দেখুৱাবলৈ অলপ ভাল লাগিলে মানে। চ' কিবা কৰি দিয়ে নেকি সেনেকুৱা এটা ভয় এটা আছিলে। চ' দেখুৱাব নিদিলোঁ। আৰু বেয়া নাপাব আৰু, এনেও আপোনাৰ আহিলে নিজে গম পাবই আৰু কেনেকৈ দিয়ে, কি কেনেকৈ দিয়ে মানে কি, ভেকচিনে বেজীটো লগাই দিয়া, সেইটোৱে মানে কি প্ৰচেছটো হয় গম পাবই। মানুহ আজি হেল্ল' কৈ দিয়ক। হেল্ল' হাই, মাঘৰ বিহুটো ইউজ কৰি দিয়ক আৰু এডভান্স। হেপী ভোগালী বিহু, সকলোৰে শুভেচ্ছা থাকিল। তুমিও কৈ দিয়া আকৌ, তুমি কি শুই থাকিবা নেকি? হেপী
হেপী ভোগালী বিহু চবকে জনালোঁ মোৰ ছাইড পৰাও। ত' দোস্ত আমি এতিয়া কলপুলি এটা কাটিব যাওঁ। এইটো গাত দিছে নহয়, ইয়াতে আমি এতিয়া মেজিটো বনাম আৰু তাকে মাজতে কলপুলি এটা কাটো বুলি ভাবিছোঁ। সেইটো মোৰ আইডিয়া নহয় দে, এইটো আমাৰ ফ্ৰেংকি মিক্সাৰ আইডিয়া। চ' যাওঁ কলপুলিটো কাটি আহোঁ। এইটো ফ্ৰেংকি মিক্সাৰ কলপুলি কাটি আছে। দোস্ত আমাৰ কলপুলি অনা হৈ গ'ল, সেয়া ফ্ৰেংকি মিক্সাৰ লাগি আছে, সেয়া দেখিছে। দেৱালীটো ভালকৈ উদযাপন কৰিব নোৱাৰিলে, সেইকাৰণে মাঘৰ বিহুতে দেৱালীটো প্লাছ কৰি দিছে নে কি কোৱা তুমি? চোৱা আকৌ দেখিছা কিমান ধুনীয়াকৈ। এতিয়া ইয়াত এইডোখৰত দুটামান খুঁটি চাকি জ্বলাই দিব। চ' দোস্ত এতিয়া এইটো কলগছটো পুলি ৰুবলৈ গাঁতটো খান্দিব লৈছোঁ। চ' দোস্ত গাঁতটো খান্দি গ'ল, এইটো দেখুৱাই দিয়া। ইমানটোৱে দ কৰিছোঁ এইডোখৰতে লাখৰ খুঁটি এটা পুতি দিম, তাৰপিছত এইটো কলগছটো ৰুওঁ আৰু ভিডিঅ'টো চাই থাকক। এই কলপুলি ৰুই হৈ গ'ল, এতিয়া মাটিটো দিওঁ, টাইট কৰি দিওঁ অলপমান। কৃষ্ণ কৃষ্ণ এয়া মাটি দিয়া লাগ খাই দেখোন আজিকালি সেইবোৰ নাই আৰু। তো আমাৰ কলগছ ৰুই হৈ গ'ল, ইয়াত দেখিছে কলগছ ৰুই। আৰু ইয়াৰ পিছত এতিয়া খৰিখিনি জাপিম, কিমানটো খয় চাওঁ মেজিটো, তাকে এই ভিডিঅ'টো চাই থাকক। চ' দোস্ত এতিয়া মেজিটো খৰিখিনি জাপি আছোঁ, আৰু কিমান ওখ হয় চাওঁচোন। লাষ্টত আপোনাক জাপি হোৱাৰ পিছত দেখুৱাইছোঁ। দোস্ত আমি এতিয়া এই কলপুলিটো উঠাব লাগিব। এতিয়া এইপিনে ছাইডৰ মানুহজনী যাওঁতে ক'লে যে কলপুলি মাজত দিব নাপায় বোলে, আৰু মানে বেলেগকো সুধিলোঁ আৰু আমি জনা নাছিলোঁ ন এইটো কলপুলিটো দিব নাপায় বুলি। চ' এতিয়া কলপুলিটো উঠাব লাগিব আৰু। চ' আমাৰো যদি কিবা ভুল পাতি আছে ত' বেয়া চেয়া নাপাব। আৰু তাকে এতিয়া কলপুলি উঠাওঁ, চাই থাকক। কলপুলিটো উঠাটো খাওঁ আৰু যেনেকৈ লগা দেখাইছোঁ, হয় নাই? ত' দোস্ত আমি এতিয়া কলপুলি উঘালিব লৈছোঁ। এয়া বজৰংবলী দোস্ত কলপুলি চলপুলি উঠাৰ পিছত এতিয়া আমি বাঁহডাল বাঁহ কাটিব যাওঁ, তাকে গাঁও পিনে বাঁহ কাটিব যাওঁ। আৰু মানে মাজত এতিয়া খালী হ'লেতো ভাল লাগিব ন, চ' বাঁহকে এডাল দিওঁ। তাকে এইটো আমাৰ ফ্ৰেংকি মিক্সাৰ আৰু মই বাঁহ কাটিব যাওঁ, তাকে এইপিনে গাঁও পিনে চাওঁচোন পাওঁ নাপাওঁ নেকি। চ' দোস্ত আমি বাঁহ কাটি আছোঁ, আৰু এয়া অলমষ্ট বাঁহ কাটি হৈ গ'ল। আৰু পূৰা এয়া ফ্ৰেংকি মিক্সাৰ মানে চিকুণাইছে, চফা কৰিছে। চ' পূৰা ভাগৰ লাগি গ'ল, এতিয়া বাঁহকেইটা লৈ যাব লৈছ। বাইকতে নিব লাগিব আৰু দেই, 3ডাল বাঁহ কেনেকৈ নিওঁ এতিয়া এই ফ্ৰেংকি মিক্সাৰে ধৰিব, সিহে গম পায় আৰু। চ' আমি আহি পালোঁ, সেয়া মেজিৰ ওচৰত আহি পালোঁ, আৰু ইয়াৰ ৰিয়া বাইদেউ বহি আছে। চ' আমি এতিয়া বাঁহটো পুতোঁ। ত' দোস্ত সেয়া বাঁহ পুতি হৈ গ'ল, এইডাল বাঁহ ধুনীয়াকৈ পুতি ল'লোঁ। আৰু 4ডাল বাঁহ সেইডোখৰত সেইকেইডাল পৰি থকা আছে, আৰু চাইডে চাইডে পুতিব লাগিব। ত' মেজিটো কমপ্লিট হ'বই হ'ল, আৰু বেছি নাই, অলপমান আছে দেখিছে। সেইটোৱে আৰু এই আগকণ অকণমান আছে, সেইকণ দিলেই আৰু কমপ্লিট হৈ যাব আৰু। ত' দোস্ত এতিয়া চাইডে চাইডে আমি বাঁহটো পুতিব লৈছোঁ। এতিয়া আমি গাঁত খান্দি আছোঁ। বাঁহ পুতি হৈ গ'ল, এয়া মোৰ বাঁহটো পুতি হৈ গ'ল, আৰু এতিয়া ফ্ৰেংকি মিক্সাৰ নিজৰটো পুতিব এতিয়া। চ' চাই থাকক। ত' দোস্ত আমাৰ মেজিটো বনাই কমপ্লিট হৈ গ'ল, আৰু এতিয়া আপোনাক চিনেমেটিক শ্বট দেখাইছোঁ। চ' চাই থাকক। আমাৰ মেজিটো বনাই কমপ্লিট হৈ গ'ল, আৰু চিনেমেটিক শ্বটটো কেনে লাগিছে কমেণ্টত নিশ্চয় জনাব, আৰু কমেণ্টত জনাব আমাৰ মেজিটো কেনে লাগিছে বিশেষকৈ। চ' যদি কিবা যদি অকণ কমি থাকিলে চ' কমেণ্টত জনাই দিব, নেক্সট টাইম আৰু ভালকৈ বনাম। চ' ইমানটোৱে বনালোঁ, আৰু আপোনালোকক নেক্সট আমাৰ বিহু কেনেকৈ উদযাপন কৰিছোঁ, বা কেনেকৈ কি ধৰণে আমি খানা খাইছোঁ সেইবিলাক চব দেখুৱাইছোঁ। চ' ইয়াতে চাই থাকিব। আৰু এই খৰিখিনি অলপ জাবিব আছে, আৰু এইবিলাক চিকুণাই পিনি বহুত কাম আছে, এতিয়াই খতম হোৱা নাই। ত' আপোনাক যে কৈছিলোঁ আমাৰ স্পেচিয়েল বস্তুটো আছে বুলি, এইটো চাওক, এইটো ৰ'ব কলপাত এটা দেখুৱাইছোঁ, মজা গোন্ধ এটা আহিছে। এইটো কি বস্তু কমেণ্টত জনাব। ত' এতিয়া যোনটো বস্তু দেখুৱালোঁ সেইটো কি কমেণ্টত জনাব। আৰু কি এতিয়া গা চা ধুই ফ্ৰেছ হৈ লওঁ, তাৰপিছত আপোনাক লগ পাইছোঁ, চাই থাকক।
ত' এতিয়া গা চা ধুই তেল টেঙা সানি ভাত চাত খাই লোৱা আৰু আপুনি মেজিটো কেনে লাগিছে ক'ব। চ' এতিয়া ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিছোঁ আৰু ইয়াৰ যোনকেইটা নেক্সট ভিডিঅ' আহি আছে ন ধামাকা আহি আছে আৰু সেই ধামাকা ভিডিঅ'কেইটা চাবৰ কাৰণে পূৰা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তলত কমেণ্ট এটা দি দিব কোনটো পাৰ্ট আপোনাৰ বেছি ভাল লাগিলে। চ' টিল দেন বাই বাই।